তামাৰহাটৰ পথৰ দুৰাৱস্থা মৰণত হৰণ দি যাতায়াত চলাইছে তামাৰহাটৰ 10-15খন গাঁৱৰ ৰাইজে কুম্ভকৰ্ণৰ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধি তামাৰহাটৰ হাতীধুৰাৰ পৰা হগুনচুৰা হৈ পশ্চিমবংগলৈ যোৱা এটা ব্যস্ততাপূৰ্ণ পথ খৰস্ৰোতা গংগাধৰ নদীয়ে সৃষ্টি কৰা হুটিয়ে হগুনচুৰা পথছোৱা ছিঙি নিয়া কেইবাবছৰো হ'ল প্ৰতি বছৰে বাৰিষাৰ সময়ত বিপদসংকুলভাৱে নদীৰ হুটি পাৰাপাৰ হ'বলগীয়া হয় মৰণত হৰণ দি যাতায়াত চলাইছে 10-15খন গাঁৱৰ ৰাইজে ছাত্ৰ-ছাত্ৰী ব্যৱসায়ী ৰোগী সাধাৰণ ৰাইজে এনেদৰে বছৰ বছৰ ধৰি বাৰিষাত পথ যোগাযোগ অব্যাহত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষ জনপ্ৰতিনিধি আছে কুম্ভকৰ্ণৰ নিদ্ৰাত নদীৰ হুটি বন্ধ কৰি এখন দলঙৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজৰ চৰকাৰলৈ দাবী আমাৰ যে হাতীদুৰা আছে হাতীদুৰা তামাৰহাট ইপিনেৰ পৰা যে আমি পশ্চিমবংগলৈ যাওঁ যেনেকৈ বক্সিহাট বজাৰ কয় এই বজাৰৰ পৰা আমি কাঁচামাল আনি পিনে বিক্ৰী কৰোঁ এইটো ৰাস্তা হ'ল মেইন ৰাস্তা এইটো বাগডৰা নদীৰ মাথাবাৰীটো ভাঙি কিনে আমাৰ এই ৰাস্তাটো বিকটভাৱে একদম অচল হৈ গ'ল আমি যাব নোৱাৰোঁ এতিয়া থাৰ্মিকলৰ ভুৰা বনাই কিনে ৰাইজৰ পৰা পইচা লৈ এইটো ভুৰা বনাই কিনে আমি অহা যাহা কৰি আছোঁ বেমাৰী চেমাৰী স্কুল ল'ৰা ছোৱালীতে এই চহৰবিলাক আহিব নোৱাৰে যেনে তেনে অসুবিধাত আমি আহি আছোঁ চৰকাৰৰ তৰফৰ পৰা যদি আমাক কিবা এটা সহায় কৰে আমাক ভাল লাগিব ৰাইজৰ তৰফৰ পৰা আমি কৈ আছোঁ মানে এইফালে কিমান গাঁও আছে ইপিনে আছে 10-12টামান গাঁও আছে তাৰপিছত চিতবৰা লাওকুটি আছে কামমাটি আছে তাৰপিছত আৰু কিবা নাম আছে বহুতকেইটা চৰকাৰক কি জনাব চৰকাৰক আমি এইটো অনুৰোধ জনাই আছোঁ যে চৰকাৰে আমাক যদি বাগডৰা নৈৰ মাথাবাৰীটো বান্ধি দিয়ে আমি এইটো আৰু কিবা এটা ব্ৰিজ দি দিলে আমি আৰু সন্তুষ্ট হ'ম এইটোৱে গোলকগঞ্জৰ পৰা আজিনুৰ হুছেইনৰ ৰিপৰ্ট এনি টক্স